হেই বন্ধু বান্ধৱীসকল, মোৰ চেনেল কাছু ক্ৰিয়েটিভিটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই বৰ্তমান গৈ আছোঁ কচুৰ ঠুৰি আনিবলৈ। কচু পাতত ছডিয়াম, পটাছিয়াম, মেগনেছিয়াম পোৱা যায় আৰু ব্লাড প্ৰেছাৰ নিয়ন্ত্ৰণ কৰে। কচু পাতত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে আৰু আমাৰ হাড় মজবুত কৰাত সহায় কৰে আৰু আমাৰ দৃষ্টিশক্তি বৃদ্ধি কৰে। এইবিধ কি শাক ধৰিব পাৰিছেনে বন্ধুসকল? কমেণ্ট কৰি জনাবচোন এইবিধ শাকৰ নাম কি? কচুত ইমান পৰিমাণে ভিটামিন থকাৰ উপৰিও কচুক লৈও গান ৰচনা কৰিছিল আমাৰ প্ৰতিমা পাণ্ডে বাইদেৱে। তো বলক আমি কচুৰ ৰেচিপিটো আৰম্ভ কৰোঁ। কেৰাহীটো গৰম হোৱাৰ পিছত আমি এনেদৰে তেল ঢালিম, সৰিয়হ তেল। তাৰপিছত তেলটো গৰম হোৱাৰ পিছতে এনেদৰে পিঁয়াজ, জলকীয়া আৰু নহৰু দি দিম। এইখিনি আমি এতিয়া লৰাৰ পিছতে ইয়াতে আমাৰ কচুৰ ঠুৰিখিনি দি দিম। কচুৰ ঠুৰিখিনি দিয়াৰ পিছতে আমি ইয়াতে নিমখ দি দিম। নিমখ দিয়াৰ পিছত আমি এইখিনি ভাজিম। এনেদৰে ভাজি থাকিম। ভাজিলেহে বস্তুখিনি ভালদৰে মিক্স হৈ যাব। তেতিয়া আমি এইখিনি সিজোৱাৰ বাবে এনেদৰে ঢাকনি মাৰি এতিয়া দিম। ঢাকনি মাৰি দি 15-20 মিনিটমান এনেদৰে ৰাখিম। তাৰপিছত এনেদৰে হেতাৰে থেকেচিয়াই দিম বস্তুখিনি গলিবৰ বাবে। এতিয়া এনেদৰে থেকেচিয়াই দিয়াৰ পিছতে আমি খাৰ দিম। খাৰ খোৱা অসমীয়া এনেকৈ নেকি? এতিয়া আমি পানী দিম, মিক্স কৰি আকৌ ঢাকি দিম। তেতিয়াহ'লে বস্তুখিনি ভালদৰে সিজিব আৰু খায়ো টেষ্ট লাগিব। এনেদৰে এতিয়া পানী দেখিছোঁ, পানীখিনি ভালদৰে শুকাব লাগিব। শুকোৱাৰ আগতেই আমি ইয়াতে অলপমান সৰিয়হ বটা দি দিম। সৰিয়হ বটা দি দিয়াৰ পিছতে আমি বস্তুখিনি ভালদৰে আকৌ ভাজিম। ভাজাৰ পিছতহে এইটো খাব উপযোগী হৈ পৰিব। এনে কোৱা আছে নহয়, খাৰ খোৱা জিভা বকে কিবা কিবা। এতিয়া এইটো হৈ গ'ল। এতিয়া ইয়াতে কেঁচা পিঁয়াজ আৰু কেঁচা সৰিয়হ তেল দি খাবলৈ বিৰাট টেষ্টি হয় আৰু এটা ইয়াৰে চেণ্ট ওলায়। আৰু এতিয়া আমি খাইছোঁ, এতিয়া আপোনালোকেও খাওক, বেলেগকো খুৱাওক আৰু আহিবলগীয়া ভিডিঅ'বোৰ চাবলৈ নাপাহৰিব। ধন্যবাদ।